জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছোঁ অনেক নতুন ভিডিঅ'ত আপোনালোকৰ বিদ্যুৎ বিভাগৰ ফালৰ পৰা নতুনকৈ আপোনালোকৰ পদ আহিব প্ৰায় খালী হৈছে পদ আপোনালোকৰ 5000 আৰু অফিচিয়েলি আপোনালোকৰ যিখন নটিচ কেতিয়া আহিব তো সকলোখিনি সবিশেষ দিম অৰ্হতা আপোনালোকৰ 10 পাছ 12 পাছ 8 পাছৰ পৰা আপোনালোকৰ গ্ৰেজুৱেট লেভেললৈকে ইয়াতে পদ মুকলি হ'ব চাৰিটা বিভাগত তো কোনটো বিভাগত কিমান পদ আহিব লগতে কিমানটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব পে স্কিল কিমান হ'ব মান্থলি স্যালাৰি আপোনালোকে কিমানকৈ পাব তো সকলোখিনি সবিশেষ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে পাব বহুত এটা ইনফৰমেটিভ আপোনালোকৰ কাৰণে ভিডিঅ' হয় 7 মিনিটৰ এটা ভিডিঅ' আপোনালোকক হয় আপোনালোকে প্লিজ এই ভিডিঅ'টো কমপ্লিটকৈ চাব যদিহে আপোনালোকে বিদ্যুৎ বিভাগৰ যিসমূহ পদ আহিব 8 পাছৰ 10 পাছ 12 পাছ গ্ৰেজুৱেট লেভেললৈকে পদ আহিব এইসমূহ যদি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰিব বহুত এটা ইনফৰমেটিভ ভিডিঅ' হয় তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেধৰণৰ জবছৰ আপডেটসমূহ আপোনালোকে সদায় পাই থাকে মই আছোঁ বৰ্তমান অফিচিয়েল ৱেবছাইট লিংকত আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে Apdcl ৰিক্ৰুইটমেণ্ট 2023 এপ্লাই অনলাইন ফৰ 5000 পোষ্ট ইন আসাম Apdcl আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ ফালৰ পৰা আপোনালোকৰ যিটো Apdcl বুলি কোৱা হয় তো সেইফালৰ পৰা আপোনালোকৰ নতুনকৈ পদ আহিব বুলি কৈছিলে আৰু ইয়াতে আপোনালোকক কৈ দিছোঁ আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড আপোনালোকৰ শ্বৰ্ট ফৰ্মত Apdcl বুলি কোৱা হয় has released Apdcl recruitment 2023 notification of vacancies post তো candidate will be able to online apply here তো ইয়াতে কোৱা হৈছে ইভেন্ট আপোনালোকৰ আসাম Apdcl recruitment 2023 আৰু ডিপাৰ্টমেণ্ট আপোনালোকৰ পাৱাৰ ডিপাৰ্টমেণ্ট আসাম লগতে অৰ্গেনাইজ কৰিব আপোনালোকৰ Apdcl ফালৰ পৰা অৰ্গেনাইজেশ্যন আপোনালোকৰ হ'ব Apdcl AEGCL লগতে APGCL তো এক্সাম কণ্ডাক্ট কৰিব আপোনালোকৰ SLRC ফালৰ পৰা আপোনালোকৰ এই পোষ্টসমূহৰ আপোনালোকৰ এক্সামসমূহ পাতিব আৰু লগতে পোষ্ট নেম আপোনালোকৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট ফালৰ পৰা আপোনালোকৰ পদ আহিব লগতে ড্ৰাইভাৰৰ ফালৰ পৰা আপোনালোকৰ ইয়াতে পদ দেখিবলৈ পাব যিটো Apdclৰ পোষ্টত আৰু সহায়ক ফালৰ পৰা আপোনালোকে পদ দেখিবলৈ পাব তো তিনিটা বিভাগত পদ দেখিবলৈ পাব আপোনালোকে প্ৰায় 5000ৰ ওচৰা-ওচৰি টোটেল ভেকেঞ্চি আপোনালোকৰ 5000ৰ ওচৰা-ওচৰি আহিব ইয়াতে আপোনালোকৰ কামিং সুন পোষ্ট হৈ আছে বৰ্তমান ইয়াতে যিটো ফিক্স পোষ্ট সেইটো বৰ্তমান সময়ত আপোনালোকক ইয়াতে দিয়া হোৱা নাই লগতে এলিজিবিলিটি আপোনালোকৰ 8 পাছ 10 পাছ 12 পাছৰ পৰা আপোনালোকৰ গ্ৰেজুৱেট লেভেললৈকে ইয়াতে পদ মুকলি হ'ব আৰু এপ্লিকেশ্যন ফিজ কাটিব লাগিব আপোনালোকে 47.20 ৰ পৰা 297.20 ৰুপিজ আপোনালোকে পে'মেণ্ট কাটিব লাগিব আৰু ইয়াতে আপোনালোকৰ এপ্লাই অনলাইন ষ্টাৰ্টিং ডেট আপোনালোকৰ বৰ্তমান মেনশ্যন কৰা নাই আপোনালোকৰ প্ৰায় 10 ছেপ্টেম্বৰৰ ওচৰা-ওচৰিত আপোনালোকৰ এই পদসমূহৰ এপ্লাই অনলাইনসমূহ ষ্টাৰ্ট হ'ব বুলি কৈছে CM ছাৰে নিউজতো ঘোষণা কৰিছে বা বহুকেইটা প্ৰেছ কনফাৰেঞ্চতো আপোনালোকক জনাইছে যে আপোনালোকৰ যিসমূহ 32000 পদ আহিব বুলি কৈছিলে ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব যিসমূহ এপ্লাই অনলাইন হ'বলগীয়া আছে সেইসমূহৰ এপ্লাই হ'ব তো ৰিলেটেড আপোনালোকৰ ইয়াতে কোৱা হৈছে Apdcl চিলেবাছ আপোনালোকৰ যেনেধৰণে আপোনালোকৰ ইয়াতে কোৱা হৈছে নেম অফ ৰিক্ৰুইটমেণ্ট Apdcl ৰিক্ৰুইটমেণ্ট 2320টা পোষ্টৰ আপোনালোকৰ প্ৰথমতে কৈছিলে কিন্তু বৰ্তমান সময়ত আপোনালোকৰ 5000 কৈছে তাৰপিছতে কৈছে 2500 পদ তো এইটো কোনো ধৰণৰ ফিক্স হোৱা নাই বৰ্তমান কিমান আহিব 2500 আহিব নে আপোনালোকৰ 5000 পদ আহিব Apdclৰ ফালৰ পৰা তো ফিক্স বৰ্তমান ক'ব পৰা নাযাব তো নেম অফ আপোনালোকৰ ডিপাৰ্টমেণ্ট পাৱাৰ ডিপাৰ্টমেণ্ট আসাম হ'ব অৰ্গেনাইজেশ্যন নেম আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড Apdcl আৰু আপোনালোকৰ ইয়াতে নেম অফ পোষ্ট আপোনালোকৰ AAO যিটো এছিষ্টেণ্ট একাউণ্ট অফিচাৰ লগতে অফিচ কাম ফিল্ড এছিষ্টেণ্ট লাইট ভেহিকেল ড্ৰাইভাৰ লগতে সহায়ক ফালৰ পৰা পোষ্ট আহিব টোটেল 2500 বা আপোনালোকৰ প্ৰায় 5000 ভিতৰত আপোনালোকৰ ইয়াতে পদ আহিব আৰু ইয়াতে আপোনালোকৰ লেভেল হ'ব গ্ৰেড 3 এণ্ড গ্ৰেড 4 আপোনালোকৰ ইয়াতে পদ ওলাব লগতে এপ্লিকেশ্যন প্ৰচেছ আপোনালোকে অনলাইন প্ৰচেছ আপোনালোকৰ অনলাইন যোগেদি ইয়াতে আবেদন কৰিব লাগিব লগতে পে স্কিল আপোনালোকৰ ইয়াতে কৈ দিয়া হোৱা নাই আৰু আপোনালোকে এপ্লাই কৰোঁতে ফিজ কাটিব লাগিব এইটো আপোনালোকক জনাই দিয়া হৈছে ইয়াতে কেটেগৰী ৱাইজ আপোনালোকে ইয়াতে ফিজ কাটিব লাগিব জেনেৰেলসকলে 297.20 ৰুপিজ আপোনালোকে পে'মেণ্ট অনলাইন কৰোঁতে পে'মেণ্ট কাটিব লাগিব লগতে OBC SC আৰু ST কেণ্ডিডেট সকলে 197.20 ৰুপিজ পে'মেণ্ট কাটিব লাগিব আৰু যিসকল কেণ্ডিডেটৰ BPL আছে সেইসকলে 47.20 ৰুপিজ আপোনালোকে অনলাইন কৰোঁতে ফিজ কাটিব লাগিব আৰু PWD কেণ্ডিডেটসকলক 47.20 ৰুপিজ ইয়াৰে পে'মেণ্ট কাটিব লাগিব তো বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰিব ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ এই পদসমূহৰ এপ্লাই অনলাইনসমূহ ষ্টাৰ্ট হৈ যাব ইয়াতে এজ লিমিট দিয়া হৈছে 18 পৰা 38 বছৰ আপোনালোকৰ মিনিমাম 21 বছৰ হ'ব লাগিব কিছুমান পোষ্টৰ কাৰণে কিছুমানৰ কাৰণে আপোনালোকৰ 18 বছৰ আৰু মেক্সিমাম এজ লিমিট আপোনালোকৰ ইয়াতে 38 যিসমূহ গ্ৰেজুৱেট লেভেলৰ পোষ্ট ওলাব সেইসমূহৰ 21 বছৰ এজ লিমিট মিনিমাম দিয়া হ'ব আৰু যিসমূহ 8 পাছ বা 10 পাছ বা 12 পাছৰ পদ আহিব সেইসমূহৰ 18 বছৰৰ পৰা আপোনালোকৰ এজ লিমিট দিয়া হ'ব তো ইয়াতে
এজ ৰিলেক্সেশ্যনো আপোনালোকক দিয়া হৈছে ST SC কাৰণে 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ, PWD কেণ্ডিডেটসকলৰ কাৰণে 10 বছৰ, ডিপাৰ্টমেণ্টেল যদিহে আপোনালোকে কোনোবা আছে তেনেহ'লে আপোনালোকৰ 7 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকক ইয়াতে দিয়া হ'ব। আৰু আপোনালোকৰ ইয়াতে যিটো পোষ্ট ৱাইজ আপোনালোকৰ ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAO কামিং চুন পোষ্ট হয়। আপোনালোকৰ টোটেল পোষ্ট বৰ্তমান আপডেট হোৱা নাই। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট পাছ, যিকোনো ষ্ট্ৰীমৰ পৰা মিনিমাম আপোনালোকে 55%ৰ ওপৰত আপোনালোকে মাৰ্ক পাব লাগিব। লগতে কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব, 3 মাহৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, যিখন কম্পিউটাৰৰ আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব। পে স্কেল 16,800 টকাৰ পৰা 60,500 টকালৈকে আপোনালোকে মান্থলি চেলাৰী পাব। গ্ৰেড পে থাকিব 8,700 টকা। আৰু 2 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট, যিটো OFA বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত, কামিং চুন পোষ্ট হয়। আৰু টোটেল পোষ্ট বৰ্তমান আপডেট হোৱা নাই। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে HS পাছ বিচৰা হৈছে, 10+2 আপোনালোকক ইয়াতে বিচৰা হৈছে। যিকোনো ষ্ট্ৰীমৰ পৰা বা যিকোনো আপোনালোকে ষ্ট্ৰীমৰ পৰা পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। এই কোনো ধৰণৰ আৰ্টছ চায়েন্স কমাৰ্চ বুলি ইয়াত কোৱা হোৱা নাই, যিকোনো ষ্ট্ৰীমৰ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, 3 মাহৰ এটা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব। লগতে পে স্কেল আপোনালোকক ক'বলৈ গ'লে 16,800 টকাৰ পৰা 60,500। গ্ৰেড পে'ত অকণমান চেঞ্জেছ আছে, 5,800 টকা গ্ৰেড পে' আপোনালোকে পাব। লগতে লাইট ভেহিকেল ড্ৰাইভাৰ আপোনালোকৰ LVD কামিং চুন পোষ্ট হয়। টোটেল পোষ্ট আপোনালোকৰ বৰ্তমান ইয়াতে আপডেট হোৱা নাই। ইয়াতে আপোনালোকৰ SSLC পাছ আপোনালোকে ইয়াতে হ'ব লাগিব, 10+ হ'লে আপোনালোকে ইয়াতে পোষ্টত এপ্লাই কৰিব পাৰিব। এই পদসমূহত যিটো আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট হয়, ইয়াতে আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ হ'ব লাগিব। যিখন আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব সেইখন আপোনালোকৰ 2 বছৰ হ'ব লাগিব। উলিওৱা লাইচেঞ্চখন 2 বছৰ আপোনালোকৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। বা আপোনালোকৰ 2 বছৰৰ এটা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকে দেখুৱাব পাৰিব লাগিব। পে স্কেল আপোনালোকৰ 12,400 টকাৰ পৰা 47,400 টকালৈকে আপোনালোকে পে স্কেল পাব। আৰু গ্ৰেড পে আপোনালোকৰ 5,500 টকা থাকিব। আৰু সহায়ক পোষ্টৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কৈ আছোঁ, কামিং চুন পোষ্ট হয়। টোটেল আপোনালোকৰ ভেকেঞ্চি ইয়াতে আপডেট দিয়া হোৱা নাই। এডুকেশ্যন কোৱালিফিকেশ্যন SSLC পাছ উইথ ITI ৱায়াৰমেন বা ইলেক্ট্ৰিচিয়ান বা ফিটাৰৰ ফালৰ পৰা আপোনালোকে ITI চাৰ্টিফিকেট থাকিব লাগিব। আৰু 10+ আপোনালোকে হ'ব লাগিব, তেতিয়াহে এই পদসমূহত এপ্লাই কৰিব পাৰিব। ইয়াতে পে স্কেল কোৱা হৈছে 12,400 টকাৰ পৰা 47,400 টকা। আৰু গ্ৰেড পে থাকিব 5,500 টকা। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এইটো নাভাবিব যে আপোনালোকৰ অফিচিয়েলি নটিচ আহিলে আপোনালোকৰ যিসমূহ পদ আহিবলগীয়া আছে সেই পদসমূহত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব বা কোনটো বিভাগত কিমান পদ থাকিব বা আপোনালোকৰ ক'ত কিমান ফিজ কাটিব লাগিব, তো সেইখিনি আপোনালোকক ডিটেইলছ জনাবলৈ চেষ্টা কৰিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰিব। লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই খবৰটো গম পায় যে আপোনালোকৰ Apdcl নতুনকৈ পদ আহিব ছেপ্টেম্বৰৰ 10 তাৰিখৰ পাছৰ পৰা আপোনালোকৰ এপ্লাই অনলাইনসমূহ ষ্টাৰ্ট হৈ যাব। তো বন্ধু বান্ধৱীসকল, বহুতে এটা ভাল খবৰ আহি আছে। তো যদিহে আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে এটা লাইক কৰা নাই কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকে। তো আজিৰ কাৰণে ইমানেই। জয় হিন্দ, জয় ভাৰত, জয় অসম।